স্বাগতম জ্ঞান বিজ্ঞান চেনেললৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টখন কেনেকৈ চাব পাৰিব আৰু আপোনাৰ একাউণ্টত প্ৰথম কিস্তি কিমান টকা আপোনাৰ একাউণ্টত সোমাইছে সকলোখিনি জানিবলৈ পাৰিব আজি আমাৰ এই ভিডিঅ'টো। সেয়েহে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু নতুন যদি এই চেনেলত আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন নতুন ভিডিঅ' আপডেট আপোনালোকে পাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে যাব লাগিব আপোনালোকে ক্ৰম ব্ৰাউজাৰলৈ। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে মই যেনেকৈ ইয়াত টাইপ কৰিছোঁ সেইদৰে টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত ডেস্কটপত যাব লাগিব। ইয়াতে এটা এড আহিব, এডটোত আপোনালোকে কাটি দিব লাগিব। এডটো কাটি দি কিনে আপোনালোকে ইয়াত গৈ আপোনাৰ ডেস্কটপ মোড কৰি ল'ব লাগিব। ইয়াত ডেস্কটপ কৰি লৈ কিনে আৰু ইয়াত এড আহিব, এডটো কাটি দিব লাগিব। কৰি ল'ব, হোৱাটছআপ লেখা আছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত অ'কে হৈ যাব এইটো। তাৰপিছত আপোনালোকে এই ৰিপৰ্টত অ'কে কৰিব লাগিব। ৰিপৰ্টত অ'কে কৰাৰ লগে লগে আপোনালোকে তললৈ যাই থাকিব, তললৈ যাই থাকিব, তললৈ যাই থাকিব, তললৈ যাই থাকিব। যোনটো ইয়াত মই চিন দিছোঁ, ইয়াত ৰঙা ৰঙা চিনৰ মাজত 4 নম্বৰটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। কেটেগৰী অফ এইটো আৰু ইয়াত চিলেক্ট কৰিব লাগে অল ষ্টেট। আপোনালোকে অল ষ্টেট আপোনালোকে আপোনাৰ অসমখন চিলেক্ট কৰি দিব। অসমখন চিলেক্ট কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ পঞ্চায়তখনে চিলেক্ট কৰি দিব ইয়াত। আৰু ইয়াৰ পিছত 11 পৰা +60 ইয়াত কিছুমান কেতিয়াবা ইয়াত মাইনাছো হয়, কেতিয়াবা ইয়াত প্লাছো হয়। 60 + 11 71 সাবমিট। ইয়াত PDF ডাউনলোড আহিব। আপোনালোকে এই ফাইলখন আপোনালোকে ডাউনলোডো কৰিব পাৰিব, আপোনালোকৰ ঘৰৰ লিষ্টখন ডাউনলোডো কৰিব পাৰিব। ইয়াত তলত গৈ থাকক, তলত দেখা পাব আপোনাৰ সকলো মানুহৰ নাম ইয়াত লিখা আছে আৰু ইয়াত লিখা আছে ব্লক নেম আছে, পঞ্চায়ত নেম, ৰেজিষ্টাৰ নাম্বাৰ, বেনিফিচিয়াৰী নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম। আপুনি ইয়াত বিচাৰি উলিয়াব পাৰিব আপোনাৰ নামটো আপোনাৰ আহিছে নে নাই। আৰু ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব আৰু কপি কৰি লৈ বা লিখি লৈ আপুনি ইয়াক আৰু ক্ৰম ব্ৰাউজাৰলৈ গৈ আপোনাৰ একাউণ্টটো কেনেদৰে চাব পাৰে মই অকণমান পিছত আৰু কৈ আছোঁ, স্কিপ নকৰাকৈ চাই থাকক। ষ্টেক হোল্ডাৰত অ'কে কৰক। প্ৰথম IAY PM বেনিফিচিয়াৰীত অ'কে কৰক। আৰু আপোনাৰ কপি কৰা নাম্বাৰটো ইয়াত লিখক, টাইপ কৰক। ইয়াত মোৰ টাইপ কৰাই আছে, যিকোনো এটা টাইপ কৰি দেখালোঁ। আৰু ইয়াত ছাবমিট বটনত ছাবমিট কৰক। ইয়াত আপোনাৰ ব্লক নেম, পঞ্চায়ত নেম, ভিলেজ, আপোনাৰ নাম আৰু আপোনাৰ পাৰ্চনেল ডিটেইলছ আৰু বেংক ডিটেইলছ আৰু কিমান সোমিছে প্ৰথম কিস্তি ইয়াত দেখা পাব 32,500 টকা। ঠিক তেনেদৰে দেখা পাব আৰু আপোনাৰ ঘৰৰ জিঅ' টেগ কৰা সময়ত আপুনি দিয়া ফটোবোৰ ইয়াত দেখা পাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টিটো বজাই দিয়ক। আহি থকা নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপুনি পাই থাকিব।